টাটাৰ উৎসৱ অফাৰ হ্ৰাস কৰিছে গাড়ীৰ মূল্য। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য দিনক দিনে বাঢ়িলেও গাড়ী ক্ৰয় কৰিবলৈ বিচৰা সকলৰ বাবে টাটা মটৰ্ছে দিছে সুখবৰ। টাটাৰ প্ৰতিখন গাড়ীৰে মূল্য নিৰ্দিষ্ট সময়ৰ বাবে হ্ৰাস কৰা হৈছে। গ্ৰাহকৰ বাবে উৎসৱৰ সময় উপহাৰ হিচাপে টাটাই অহা ৩১ অক্টোবৰলৈকে হ্ৰাস কৰিছে তেওঁলোকৰ উৎপাদিত গাড়ীৰ মূল্য। টিয়াগো, টিগাৰ, এল্ট্ৰছ, নেক্সন, হেৰিয়াৰ, ছাফাৰী আদি সকলো গাড়ীতে ৩০,০০০ টকাৰ পৰা ১,৮০,০০০ টকালৈকে মূল্য ৰেহাই কৰিছে টাটাই। তেজপুৰৰ গৰৈমাৰীৰ সহিত আশুতোষ মটৰ্ছত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে মহাপ্ৰবন্ধক ধ্ৰুৱজ্যোতি গোস্বামীয়ে। ওচৰত আজি আমি জনাব পাৰিছো সুখী যে যি সময়ত সকলো ৮০,০০০ টকা দাম কমাই দিয়া হৈছে 65,000 এইটো এটা স্পেচিয়েল অফাৰ হিচাপে দিয়া হৈছে আৰু দাম কমাই দিলে কি হয় আচ্ছা মই আগতে কৈ লৈছো টিগৰখন এতিয়া ৬ লাখৰ তলত আৰম্ভ হৈছে 5.99 লাখৰ পৰা আৰম্ভ হৈছে টিগৰত ৩০,০০০ টকা কমাই দিয়া হৈছে। তাৰপিছত যিখন এল্ট্ৰছখনত ৪৫,০০০ টকা কমাই দিয়া আছে আমাৰ যিখন হেডবেগ আছে হেডবেগত 6.49 মানে লেছ দেন 6,50,000 আৰম্ভ হৈছে। নেক্সনখন আমাৰ কম্পেক্ট SUV যিখন কম্পেক্ট SUV ভাৰতৰ সৰ্বাধিক বিক্ৰী হোৱা SUV যোৱা 3 বছৰ ধৰি কণ্টিনিউৱাছলি 3 বছৰ ধৰি পেলাই নেক্সনখনে টপ চেলিং কম্পেক্ট SUV তাৰপিছত সেইখন গাড়ী এটা মাত্ৰ 7,99,000 টকাত আৰম্ভ হৈছে। মানে গাড়ীবিলাকৰ কাৰণে যথেষ্ট সমাধান এতিয়া গ্ৰাহকৰ পৰা পাইছে মেইনলি বিকজ টাটা গাড়ীবিলাক যথেষ্ট ছেফ। আমাৰ সকলোবিলাক গাড়ীৰে ছেফটি ৰেটিং এটা আছে। এতিয়া যিখন আমাৰ এণ্ট্ৰি ছেগমেণ্টৰ গাড়ী হয় টিয়াগো আৰু টিগৰ দুয়োখনতে 4 ষ্টাৰ ছেফটি আছে যিটো ধৰক বহুত কোম্পানীয়ে এইবিলাক বিষয়ে কেতিয়াও গ্ৰাহকক নকয় কিন্তু আমি সদায় বিচাৰোঁ যে মই যিখন গাড়ী চলাইছোঁ সেই গাড়ীখন ছেফ হোৱাটো কিমান প্ৰয়োজন হয় যিহেতুকে আজিকালি ৰাস্তাত দুৰ্ঘটনাও বহুত বেছি গতিকে এনেকুৱা মই ছেফ গাড়ী এখন চলাব পাৰিলে ভাল হয়। এতিয়া মই আপোনাক এইখিনি দাম ক'লোঁ এইখিনি আমাৰ পেট্ৰল বা ডিজেল গাড়ীৰ দাম কমিছে। আমাৰ ইলেক্ট্ৰিক ভেহিকলছো আছে আপোনালোকে জানে যে টাটা মটৰ্ছ ইলেক্ট্ৰিক ভেহিকলছৰ এটা বিগেষ্ট প্লেয়াৰ ইন ইণ্ডিয়া